মাদাৰ টেৰেছা এই নামটো কোৱাৰ লগে লগে আমাৰ সন্মুখত কেনেকুৱা এটা প্ৰতিচ্ছবি আহে। আমাৰ সন্মুখত এগৰাকী সহায়কাৰী মহিলা, দৰিদ্ৰ অসহায় লোকক সহায়কাৰী মহিলাৰ প্ৰতিচ্ছবি আহে, হয়নে? কিন্তু আজিৰ এই ভিডিঅ'টো আপুনি চোৱাৰ পিছত আপোনাৰ তেওঁৰ প্ৰতি যি বিচাৰধাৰা আছে এই সকলোবোৰ সলনি হৈ যাব। আপুনি জানেনে যে মাদাৰ টেৰেছাই তেওঁ যিমান লোকক সহায় কৰিছিলে সিমান লোকৰ তেওঁ মৃত্যুৰ কাৰণো আছিলে। ডক্টৰ অৰূপ চেটাৰ্জী আৰু কৃষকৰ হিটজন, এই বিশেষ দুজন ব্যক্তিয়ে তেওঁৰ কামক ফৰ্ড বুলি কৈছে। কিয় কৈছে এই সকলোবোৰ আজি ভিডিঅ'টো আপুনি শেষলৈকে চালে গম পাব। আজি মই তেওঁৰ বায়োগ্ৰাফী লৈ আহিছোঁ, সেইকাৰণে এলাহ নকৰি ভিডিঅ'টো শেষলৈকে চাব। মাদাৰ টেৰেছা তেওঁ 1910 চনৰ 26 আগষ্টত স্কপজত জন্ম হৈছে, যি এতিয়া মেচিডোনিয়াত আছে। মেচিডোনিয়া আছে গ্ৰীচত। মাদাৰ টেৰেছা তেওঁৰ জন্মগত নামটো হৈছে এগনেছ। তেওঁ যেতিয়া ভাৰতলৈ আহিছিলে তেতিয়া তেওঁ এগনেছৰ পৰা তেওঁৰ নামটো মাদাৰ টেৰেছা দিয়া হৈছিলে। আৰু মাদাৰ টেৰেছা তেওঁৰ মাকৰ নাম হৈছে ড্ৰানাফাইল ভুজায়ো আৰু দেউতাকৰ নাম হৈছে নিকলা ভুজায়ো। তেওঁৰ দেউতাক আছিল এজন ব্যৱসায়ী। যেতিয়া মাদাৰ টেৰেছা সৰু আছিল, তেওঁ 8 বছৰ বয়স হৈ আছিলে, তেওঁ ভাই ভনী সকলো সৰু সৰু আছিলে, তেতিয়াই মাদাৰ টেৰেছাৰ দেউতাকৰ মৃত্যু হৈছিল। যেতিয়া দেউতাকৰ মৃত্যু হ'ল, তেওঁলোকৰ অৱস্থা ঘৰুৱা অৱস্থা বেয়া হ'ব ধৰিলে, বহুত সমস্যা আহিব ধৰিলে। কিয়নো দেউতাকে যি বিজনেছ কৰিছিলে সেই বিজনেছৰ যিকেইজন বিজনেছ পাৰ্টনাৰ আছিল তেওঁলোকে কি কৰিলে, বিজনেছৰ যিমান শ্বেয়াৰ আছিল সকলোবোৰ শ্বেয়াৰ লৈ পেলাই পলাই দিলে। আৰু সেইটোৱে আনফালে আকৌ কি হৈ আছে, World War I হৈ আছে, যাৰ কাৰণে গোটেই দেশৰ অৱস্থা বেয়া হৈ আছে, ইকনমিকেলি প্ৰব্লেম হৈছে, কোনো ইনকাম কৰাৰ ৰাস্তা নাই। তথাপিতো কিন্তু মাদাৰ টেৰেছাৰ মাক ড্ৰানাফাইল তেওঁ হাৰ মনা নাছিলে, তেওঁ বহুত ষ্ট্ৰং আছিলে, ইমান সমস্যাৰ মাজতো তেওঁ ধৈৰ্য ধৰি আছিলে। আৰু মাদাৰ টেৰেছাৰ মাকে কি কৰিলে, তেওঁ এটা নিজৰ সৰু সুৰা বিজনেছ আৰম্ভ কৰিলে, আৰু এই বিজনেছটো কৰিয়ে তেওঁ কি কৰি নিজৰ পৰিয়ালটো চলাব ল'লে। আৰু মাদাৰ টেৰেছাৰ মা এগৰাকী সহায়কাৰী মহিলা আছিলে। তেওঁ নিজতকৈ আগত বেলেগৰ কথা চিন্তা কৰিছিল। দৰিদ্ৰ অসহায় লোকক দেখি তেওঁৰ মনটো বহুত বেয়া লাগিছিলে, তেওঁলোকক সহায় নকৰাকৈ তেওঁ থাকিব পৰা নাছিলে। তো ইমান সমস্যাৰ মাজতো তেওঁৰ ওচৰত যদি কোনোবা সহায় বিচাৰি আহে, তেতিয়া মাদাৰ টেৰেছাৰ মাক ড্ৰানাফাইল ভুজায়োৱে কি কৰে, সহায় কৰে। যেনেকৈ বেলেগক সহায় কৰে, এগৰাকী সহায়কাৰী মহিলা হয়, ঠিক তেনেদৰে মাদাৰ টেৰেছাও তেনেকৈ আছিল সৰুকালৰ পৰা। তেওঁ সহায়কাৰী মহিলা আছিলে আৰু মাদাৰ টেৰেছা সৰুকালৰ পৰা পৰিশ্ৰমী ছোৱালী আছিলে। তাৰপিছত মাদাৰ টেৰেছা তেওঁ এলবেনিয়ান লেংগুৱেজ এট এ প্ৰাইভেট কেথলিক স্কুলত পঢ়িলে। তাৰপিছত আকৌ তেওঁ পাব্লিক হাই স্কুলতো পঢ়িলে। আৰু ইয়াৰ পিছতে যেতিয়া তেওঁ পঢ়া শুনা কমপ্লিট হ'ল, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে, তেতিয়া তেওঁ এটা সিদ্ধান্ত ল'লে যে তেওঁ নান হ'ব। এই সিদ্ধান্তটো তেওঁ ল'লে, আৰু তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 18 বছৰ। আৰু নান হ'লে কি কৰিব লাগে, আপোনাৰ প্ৰতিজ্ঞা ল'ব লাগে, তাত প্ৰতিজ্ঞা দিয়া যায় এইটো যে মই সদায় অবিডিয়েঞ্চ হৈ থাকিম, পিয়ৰ হৈ থাকিম, বিয়া বাৰু নহওঁ, আৰু সদায় দুখীয়া অসহায় দৰিদ্ৰ লোকক মই সহায় কৰিম, এইটো প্ৰতিজ্ঞা ল'ব লাগে। আৰু মাদাৰ টেৰেছাই কি কৰিলে, এই সিদ্ধান্তটো ল'লে। তেওঁ এই সিদ্ধান্তত তেওঁৰ মাতৃও ছাপোৰ্ট কৰিলে। তাৰপিছত মাদাৰ টেৰেছাই কি কৰিলে, তেওঁ নান হ'ল আৰু নিজৰ ঘৰ এৰি দিলে। এৰি দি তেওঁ চিষ্টাৰ্ছ অফ লৰেটত জইন হ'ল। আৰু ইয়াত জইন হোৱাৰ পিছত তেওঁ কি কৰিলে, আকৌ আয়াৰলেণ্ডত গ'ল তেওঁ ইংৰাজী শিকিবলৈ, কাৰণ মাদাৰ টেৰেছাই ইংৰাজী ভাষা নাজানিছিল, আৰু তেওঁ ইংৰাজী ভাষা শিকিবৰ কাৰণে আয়াৰলেণ্ডত গ'ল। তাৰপিছত মাদাৰ টেৰেছা তেওঁ আয়াৰলেণ্ডৰ পৰা কি কৰে, ভাৰতলৈ আহে। 6 জানুৱাৰী 1929 চনত তেওঁ ভাৰতলৈ আহে, কলকাতালৈ আহে। কলকাতাৰ লৰেটো কনভেণ্টত তেওঁ কি কৰে, ট্ৰেইনিং আৰম্ভ কৰে। আৰু ইয়াত ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত তেওঁ দাৰ্জিলিঙলৈ পঠায়, আৰু তেওঁ দাৰ্জিলিং যায়, তাত শিক্ষক হিচাপে, টিচাৰ হিচাপে ল'ৰা ছোৱালী পঢ়াব ল'লে। আৰু তাত 1 মাহ পঢ়োৱাৰ পিছত মাদাৰ টেৰেছাই কি কৰিলে, আকৌ ভাৰতলৈ আহিলে। আহি পেলাই তেওঁ কলকাতাৰ ছেইণ্ট মেৰিজ স্কুলত পঢ়াব ল'লে। আৰু যেতিয়া ইয়াত পঢ়াই আছিলে, তাৰ পিছতে কি হ'ল, World War II আৰম্ভ হ'ল। World War II আৰম্ভ হ'ল। তাৰপিছত আমাৰ ভাৰততো কি হ'ল, কাৰফিউ লাগিবলৈ ল'লে, তাৰপিছত খাদ্য পাতিৰ অভাৱ হ'ব ল'লে। তো তেনেকুৱাত মাদাৰ টেৰেছা আৰ্মিসকলে সহায় কৰিছিলে ল'ৰা ছোৱালীক খাদ্য পাতি দিয়াত, খাদ্য পাতি যোগান ধৰাত। আকৌ World War II শেষ হোৱাৰ পিছতে কি হ'ল, ভাৰতত হিন্দু আৰু মুছলিমৰ মাজত যুদ্ধ আৰম্ভ হ'ব ল'লে। আৰু এই যুদ্ধত কলকাতাৰ বহু লোকৰে মৃত্যু হ'ব ল'লে, আৰু মাদাৰ টেৰেছাই বহু লোকৰে ডেড বডি দেখিবলৈ পায়। আৰু এই যুদ্ধৰ পিছতে কি হ'ল, কলকাতাৰ অৱস্থা বহুত বেয়া হ'ব ল'লে, দৰিদ্ৰ অসহায় লোকৰ সংখ্যা বাঢ়িব ল'লে। আৰু এওঁলোকক দেখি মাদাৰ টেৰেছাৰ মনটো বহুত বেয়া লাগিলে। তেতিয়া তেওঁ সিদ্ধান্ত ল'লে যে নাই, মই সকলোবোৰ বাদ দি এওঁলোকৰ কাৰণে মই কিবা এটা কৰিব লাগিব, মই এওঁলোকক সহায় কৰিম। এই সিদ্ধান্তটো লৈ তেওঁ কি কৰিলে, টিচাৰৰ কামটো বাদ দিলে। টিচাৰ মানে ল'ৰা ছোৱালী পঢ়া শুনা কৰা স্কুলত সেয়া বাদ দিলে। বাদ দি তেওঁ মিছনেৰী খুলিবলৈ আৰম্ভ কৰিলে, ইনষ্টিটিউট খুলিবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়াই
আপোনাৰ টেৰেছা চিষ্টাৰ টেৰেছাৰ পৰা মাদাৰ টেৰেছা হ'ল। আপোনাৰ যেতিয়া তেওঁ ভাৰতলৈ আহিছিলে তেওঁ এগনেছ আছিলে, ভাৰতলৈ অহাৰ পিছত তেওঁৰ নামটো চিষ্টাৰ টেৰেছা হ'ল। আৰু চিষ্টাৰ টেৰেছা হোৱাৰ পিছত তেওঁৰ নামটো যেতিয়া তেওঁ অসহায় দৰিদ্ৰ লোকক সহায় কৰিবলৈ ল'লে তেতিয়া তেওঁৰ নামটো মাদাৰ টেৰেছা দিয়া গ'ল। আৰু ইয়াৰ পিছতে মাদাৰ টেৰেছাই 1950 চনত মিছন অফ চেৰাইটি নামৰ এটা সংস্থা গঠন কৰে। তেওঁ দুটা ইনষ্টিটিউশ্যন খোলে, এটাৰ নাম হৈছে নিৰ্মল হৃদয় আৰু আনটোৰ নাম হৈছে নিৰ্মল শিশু ভৱন। এই দুটা তেওঁ ইনষ্টিটিউশ্যন গঠন কৰে। প্ৰথম অৱস্থাত যেতিয়া মাদাৰ টেৰেছাই সিদ্ধান্তটো লৈ আগবাঢ়ি আহিছিলে, এই ইনষ্টিটিউশ্যন খুলিব লৈছিলে, তেতিয়া তেওঁৰ লগত কেইগৰাকীমান মহিলা আছিল। তাৰপিছত লাহে লাহে তেওঁৰ লগত যোগদান দিবলৈ বহুত মহিলা একগোট হ'ল আৰু বহুত মহিলা তেওঁৰ লগত জড়িত হ'ল। মাদাৰ টেৰেছাই তেওঁ লাহে লাহে আশ্ৰম, অনাথ আশ্ৰম, চেৰাইটি সকলোবোৰ কি কৰিলে লাহে লাহে চলাবলৈ আৰম্ভ কৰিলে। আৰু তেওঁ এই কামক দেখি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কামক প্ৰশংসা কৰিছিল। বহুত লোকৰ হৃদয়ত মাদাৰ টেৰেছাই এই কাম কৰি তেওঁ স্থান পাতিছিলে, বহু লোকৰ হৃদয়ত তেওঁ স্থান পাতিছিল, বহু লোকে তেওঁ ভাল পাইছিলে। আৰু তেওঁ ইনষ্টিটিউশ্যনত ভাৰতেও কি কৰিছিল ফাণ্ডিং কৰিছিলে। বেছিভাগ ফাণ্ডিং তেওঁ বাহিৰৰ পৰা আহিছিলে, কিন্তু ভাৰতেও তেওঁ ইনষ্টিটিউশ্যনত ফাণ্ডিং কৰিছিলে। আৰু মাদাৰ টেৰেছাই তেওঁ কৰা এই ভাল কামবোৰৰ কাৰণতে বহুতকেইটা এৱাৰ্ড দিয়া গৈছিলে। তেওঁ 1962 চনত পদ্মশ্ৰী সন্মান দিয়া গৈছিলে। তাৰপিছত 1979 চনত তেওঁ নোবেল প্ৰাইজ দিয়া গৈছিলে আৰু 1980 চনত ভাৰত ৰত্ন দিয়া গৈছিলে। তাৰপিছত 1985 চনত তেওঁ আমেৰিকাই মেডেল অফ ফ্ৰীডম দিয়ে। এয়া আছিল মাদাৰ টেৰেছাই কৰা ভাল কামবোৰ, যিবোৰৰ বিষয়ে আমি সৰুকালৰ পৰা শুনি আহিছোঁ, আমি সৰুকালৰ পৰাই জানিছোঁ, আমি কিতাপত পাইছোঁ, হয়নে? এতিয়া মই কওঁ তেওঁৰ ডাৰ্ক ছাইডটো, যিটোৰ বিষয়ে এতিয়া সকলোৱে লাহে লাহে জানিব লৈছিলে যে মাদাৰ টেৰেছা আচলতে হয় কি। কাৰণ হৈছে এতিয়া ইণ্টাৰনেটৰ যুগ। যিসকলে মাদাৰ টেৰেছা ইনষ্টিটিউশ্যনত তেওঁ মিছনেৰীত ইনভেষ্টিগেশ্যন কৰিছিলে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি যি পাইছিলে সেইবোৰ তেওঁলোকে নিজৰ ইণ্টাৰভিউত কৈছিলে। আৰু যিবোৰ ভিডিঅ' এতিয়া ইণ্টাৰনেটত এভেইলেবল আছে, তেওঁলোকে দিয়া ইণ্টাৰভিউবোৰ, আৰু এইবোৰৰ জৰিয়তে আমি সকলোৱে সঁচাটো জানিবলৈ পাৰিছোঁ। এতিয়া মই তেওঁৰ পৰা যিখিনি ৰিচাৰ্চ কৰি যিখিনি পাইছোঁ, সেইখিনি মই থুলমূলকৈ নিজৰ ভাষাত মই যিখিনি বুজি পাইছোঁ, যিখিনি জানিছোঁ, সেইখিনি আপোনালোকক মই এতিয়া কৈ আছোঁ। আপোনাৰ মাদাৰ টেৰেছাৰ ইনষ্টিটিউশ্যনত কোনো প্ৰপাৰ মেডিচিন নাছিল, কোনো প্ৰপাৰ বিচনা নাছিলে, কোনো প্ৰপাৰ আপোনাৰ পেইন কিলাৰ নাছিলে, বেছিক পেইন কিলাৰো নাছিলে। আৰু তাত যিসকল ৰোগী আছিলে তেওঁলোকৰ কাৰণে গৰম পানীৰ ব্যৱস্থাও নাছিলে। এইটো নহয় যে তেওঁৰ টকা পইচাৰ অসুবিধা আছিলে, তেওঁৰ টকা পইচা বহুত আছিলে, সেইটো মই লাষ্টলৈ কৈ আছোঁ। আৰু ডক্টৰ অৰূপ চেটাৰ্জীয়ে মই যে কৈছোঁ তেওঁ কামক ফৰ্ড বুলি কৈছে, কিয় কৈছে? তেওঁ ভাৰতৰে হয়। তেওঁ আমেৰিকাত মেডিকেল ষ্টাডি কৰিবলৈ যোৱাৰ আগত তেওঁ কি কৰিলে, ৰাস্তাৰ কিনাৰত যিকেইজন দৰিদ্ৰ অসহায় লোক আছে তেওঁলোকক ট্ৰিটমেণ্ট কৰিবলৈ বিচাৰিলে। আৰু যেতিয়া তেওঁ ট্ৰিটমেণ্ট কৰিবলৈ বিচাৰি পেলাই তেওঁ কি কৰিলে, সেই দৰিদ্ৰ অসহায় লোকসকলক ট্ৰিটমেণ্ট কৰিবলৈ গ'ল। আৰু যেতিয়া ট্ৰিটমেণ্ট কৰিবলৈ গ'ল তেওঁ দেখিছে যে মাদাৰ টেৰেছাৰ মিছনেৰী ইনষ্টিটিউশ্যনৰ কোনো কোনো ডক্টৰে নাইচোন। কিয়? তেওঁৰ মনত সন্দেহ আহিলে যে তেওঁতো শুনিছে যে মাদাৰ টেৰেছাই দৰিদ্ৰ অসহায় লোকক সহায় কৰি আছে, যদি সহায় কৰি আছে তেতিয়া তেওঁলোকৰ ট্ৰিটমেণ্ট কৰিবলৈ কিয় নাই কোনো? এই সন্দেহটো যেতিয়া তেওঁৰ মনত আহিলে তেতিয়া তেওঁ ভাবিলে যে নাই, আচলতে হৈ কি আছে মই এইটো চেক কৰি চাব লাগিব। এইটো ভাবি পেলাই তেওঁ ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে কি কৰিলে, মাদাৰ টেৰেছাৰ মিছনেৰীৰ ভিতৰলৈ গ'ল। তাত গৈ তেওঁ যি দেখা পালে, সেই দেখা পাই তেওঁ আৰু এদিন থাকিব নোৱাৰিলে তাত মিছনেৰীত। তেওঁ লগে লগে কি কৰিলে, আমেৰিকালৈ গুচি আহিলে। যেতিয়া তেওঁ আমেৰিকালৈ আহিলে, আমেৰিকাত আহি দেখে যে আমেৰিকাৰ লোকেওচোন মাদাৰ টেৰেছাক বহুত ভাল পায়, তেওঁ কামক বহুত ভাল পাইছে, প্ৰশংসা কৰিছে। তেতিয়া তেওঁ ভাবিলে যে নাই, এনেকৈ নহ'ব, কাৰণ সকলোৱে মাদাৰ টেৰেছাৰ কামক বহুত ভাল বুলি ভাবিছে, কিন্তু সঁচাটো মই যদি নকওঁ সকলো মানুহ বুৰ্বক হৈ থাকিব। তেওঁ এইটো ভাবিলে যে সঁচাটো সকলোৱে জানিব লাগিব, সকলোৰে অধিকাৰ আছে। এইটো ভাবি তেওঁ কি কৰিলে, ব্ৰিটিছৰ টেলিভিছন নেটৱৰ্ক চেনেলৰ 4 নিউজৰ আপোনাৰ এজন জাৰ্নেলিষ্ট আছিল, আৰু সেইজনৰ নাম হৈছে ক্ৰিষ্টফাৰ হিটচেন, যিজনৰ বিষয়ে মই ভিডিঅ'টোৰ প্ৰথমত কৈছিলোঁ। তো তেওঁক গৈ সকলো কথা ক'লে, আৰু যেতিয়া তেওঁ সকলো কথা ক'লে যে তেওঁ মিছনেৰীৰ ভিতৰত কি দেখিছিলে, আৰু সেইবোৰ কি কৰিলে, ক্ৰিষ্টফাৰ হিটচেনে তেওঁ এটা ডকুমেণ্টৰী বনালে, আৰু ডকুমেণ্টৰীটোৰ নাম দিলে হেলছ এঞ্জেল। ইয়াত মাদাৰ টেৰেছাৰ মিছনেৰীৰ ভিতৰত যিবোৰ চলি থাকে এইবোৰ কি কৰিলে, দেখালে। ভিডিঅ'টোৰ জৰিয়তে মাদাৰ টেৰেছাৰ আচল ৰূপটো দেখাই দিলে। এতিয়া ডক্টৰ অৰূপ চেটাৰ্জীয়ে তেওঁ মিছনেৰীৰ ভিতৰত দেখিছিল নেকি? তেওঁ দেখিছিল যে তাত যিসকল ৰোগী আছে তেওঁলোক সকলোকে কি কৰে, একেটা ইনজেকশ্যনকে সকলোকে দি দিয়ে। সেই ইনজেকশ্যনটো নাই গৰম পানীত ধুৱে, নাই ইনজেকশ্যনটো চেঞ্জ কৰে, ঠাণ্ডা পানীত ধুই সেই ইনজেকশ্যনটো সকলোকে দি দিয়ে। তাত আপোনাৰ HIV AIDS এই বেমাৰ থকা ৰোগীও আছিল, আৰু তেওঁলোকক যি ইনজেকশ্যন দিছে সেই ইনজেকশ্যনটো বাকী লোকসকলকো দিছে। যাৰ এই বেমাৰটো নাই তেওঁলোকৰ তাত এই বেমাৰটো বিয়পিব নাই,
এনেকৈ কৰি তেওঁলোকে একেটা ইনজেকশ্যনকে কি কৰে সকলোকে দিয়ে তেওঁলোকেতো দৰিদ্ৰ অসহায় লোকক সহায় কৰিছে তো তেওঁলোকক এনেকৈ সহায় কৰিছে জানো এতিয়া যেতিয়া সেই ইনজেকশ্যনটো সকলোকে দিবলৈ ল'লে কি হয় বহু লোক তাতে মৃত্যু হয় আৰু তেওঁলোকক কি কৰে এক্সপায়াৰ ডেট যোৱা মেডিচিন খায় যাৰ বাবে বহু লোকৰে মৃত্যু হয় আৰু তাত যিকেইজন ডক্টৰ থাকে না তেওঁলোকৰ কোনো মেডিকেল ট্ৰেইনিং দিয়া গৈছে তেওঁলোকক কোনো মেডিকেল ট্ৰেইনিং নিদিয়াকৈ কি কৰে তেওঁলোকে ট্ৰিটমেণ্ট কৰে আৰু বেলেগ ডক্টৰ যদি তাত আপোনাৰ ট্ৰিটমেণ্ট কৰিবলৈ যায় তাত থকা ৰোগীসকলক ট্ৰিটমেণ্ট কৰিবলৈ যায় তেওঁলোকে তেওঁলোকৰ বেকগ্ৰাউণ্ড তেওঁলোকৰ কোৱালিফিকেশ্যন একো চেক নকৰে ডাইৰেক্ট কি কৰে ট্ৰিটমেণ্ট কৰিবলৈ দিয়ে যেতিয়া এই নিউজটো এই কথাটো এজন জাৰ্নেলিষ্টে গম পালে আৰু সেই জাৰ্নেলিষ্টজনৰ নাম হৈছে ডনাল্ড মেচিণ্টাৰ তেওঁৰ নামৰ উচ্চাৰণটো হয়তো মোৰ ভুল হ'ব পাৰে ক্ষমা কৰি দিব আৰু সেই জাৰ্নেলিষ্টজনে কি কৰিলে এই নিউজটো গম পায় তেওঁ এইটো ভাবিলে যে নাই মই ইনভেষ্টিগেশ্যন মই এইটো চেক কৰি চাব লাগিব যে হয়নে নহয় কথাটো সঁচা নে মিছা এই নিউজটো সঁচা নে মিছা এইটো চেক কৰি চাবৰ কাৰণে তেওঁ কি কৰিলে ডক্টৰৰ ৰূপ ধাৰণ কৰিলে জাৰ্নেলিষ্টজনে ডক্টৰৰ ৰূপ ধাৰণ কৰি মিছনাৰীৰ ভিতৰত গ'ল যেতিয়া গ'ল তেওঁ মানে যি নিউজ শুনিছিলে সেইটো সঁচা হ'ল তেওঁ কোনেও তেওঁ বেকগ্ৰাউণ্ড তেওঁ কোৱালিফিকেশ্যন চেক নকৰাকৈ তেওঁ ট্ৰিটমেণ্ট কৰিবলৈ দিলে আৰু যেতিয়া তেওঁ এইটো চেক কৰি চাবলৈ গ'ল তেতিয়া তেওঁ তাত আৰু এটা দৃশ্য দেখিলে তাত যিসকল শিশু মানসিকভাৱে অসুস্থ আছিলে তেওঁলোকক কি কৰিছিলে সেই মিছনাৰীৰ ভিতৰত ৰছীৰে বান্ধি পেলাই তেওঁলোকক তেনেকৈ পেলাই থৈছিলে একেৰাহে একেখিনি জেগাতে তেনেকৈ বান্ধি পেলাই ৰাখি থৈছিলে এনেকৈ মানসিকভাৱে অসুস্থ থকা শিশুক ট্ৰিটমেণ্ট কৰে জানো আৰু কি কৰে তাত যিসকল কেঞ্চাৰ ৰোগী আছিলে এই কেঞ্চাৰৰ দৰে ইমান চিৰিয়াছ বেমাৰটোতো তেওঁলোকক সাধাৰণ মেডিচিন দি পেলাই কি কৰে ৰাখি থৈ দিয়ে যাৰ ফলত তেওঁলোকৰ মৃত্যু হয় সেইকাৰণে কৈছে যে মাদাৰ টেৰেছা তেওঁ যিমান লোকক সহায় কৰা দেখাইছে তেওঁ সিমান লোকৰ মৃত্যুৰ কাৰণো হয় তেওঁ দুখীয়া দৰিদ্ৰ অসহায় লোকক সহায় কৰিম বুলি তেওঁ মিছনাৰী খুলিছে আৰু এই মিছনাৰীত তেওঁ ভাল ট্ৰিটমেণ্ট দিব লাগে এইটো নহয় যে তেওঁ টকা পইচাৰ অভাৱ তেওঁ কোনো টকা পইচাৰ অভাৱ নাই তেওঁ প্ৰতি বছৰে কিমান টকা পায় জানেনে তেওঁ প্ৰতি বছৰে $30 বিলিয়ন টকা তেওঁ পায় ইমান টকা থকাৰ পিছতো কিয় মাদাৰ টেৰেছাই তেওঁ মিছনাৰীৰ ভিতৰত থকা লোকসকলক ভাল ট্ৰিটমেণ্ট কৰা নাছিলে তেওঁলোকক খাদ্য পাতিও ভালদৰে যোগান ধৰা নাছিলে কিন্তু তেওঁ নিজৰ বেমাৰ হওঁতে নিজৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তেওঁ পশ্চিমী দেশত যাব পাৰিলে আৰু সকলোতকৈ ডাঙৰ সকলোতকৈ ভাল নম্বৰ 1 টপ হস্পিটেলতে তেওঁ ট্ৰিটমেণ্ট কৰাইছিল আপুনি নাভাবিব যে মই এইবোৰ সাজি কৈছোঁ মই তেওঁৰ ওপৰত ৰিচাৰ্চ কৰিছোঁ আৰু আপুনি ইউটিউবত চাব পাৰে ডক্টৰ অৰূপ চেটাৰ্জী কিটচকাৰ হিটচেন এওঁলোক দুজনৰ ইণ্টাৰভিউ বুলি আপুনি ইউটিউবত চাৰ্চ কৰিব আৰু তেওঁলোকৰ ইণ্টাৰভিউবোৰ চাব আৰু তেওঁলোকে যি ইনভেষ্টিগেশ্যন কৰি পাইছে এই সকলোবোৰ কথা তেওঁলোকে তাত কৈছে আপোনালোকে চাব পাৰে আৰু মাদাৰ টেৰেছা তাত তেওঁ ইমানখিনি টকা আছিলে তেওঁ যদি ভেটিকান বেংকৰ পৰা টকা উইথড্ৰ কৰে গোটেই বেংকেই বন্ধ হৈ যাব তেওঁ ইমানে টকা আছিলে ভাবিছে চাওক আৰু তেওঁৰ মৃত্যু হয় 1997 চনৰ 5 ছেপ্টেম্বৰত আৰু যিগৰাকী মাদাৰ টেৰেছাক আমি সৰু কালৰ পৰা নিজৰ আইডল মানিছিলোঁ আমাক সৰু কালৰ পৰা এইটো শিকাইছিল যে মাদাৰ টেৰেছাৰ দৰে হোৱা বেলেগক সহায় কৰা নিজতকৈ আগত বেলেগৰ কথা চিন্তা কৰা এইবোৰ শিকাইছিলে তেওঁক আমি নিজৰ আইডল বুলি ভাবিছিলোঁ আৰু সেইগৰাকী মাদাৰ টেৰেছাৰ বিষয়ে এনেকৈ জানি দুখিত অনুভৱ কৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানে মাদাৰ টেৰেছাৰ বিষয়ে মই যিখিনি জানিছোঁ সেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰিলোঁ আই হোপ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পালে আপোনালোকে মোৰ তলত কমেণ্ট কৰি জনাব যে মাদাৰ টেৰেছাৰ বিষয়ে এইখিনি জানি আপোনালোকে কি ভাবিছে তলত কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকে নিজেও তেওঁৰ ওপৰত ৰিচাৰ্চ কৰি আৰু কি জানিছে যিখিনি বিষয় মই এই ভিডিঅ'টোত কোৱা নাই সেইটো তলত কমেণ্ট কৰি জনাব যাতে মই সেই কথাটো জানো আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই এনেকুৱা ধৰণৰ বায়'গ্ৰাফি ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত গৈ নটিফিকেশ্যন পায় ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ